Hey guys, আজি চাই থাককচোন ভিডিঅ'টো কি বনাব ওলাইছোঁ মই গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাককচোন শেষলৈকে। আজি মই বনাব ওলাইছোঁ পিঠা, যেহেতু এতিয়া বিহুৰ ছিজন, আমাৰ ৰঙালী বিহু, গতিকে বিহুৰ কাৰণে মই পিঠা বনাম। এয়া মই 2 ঘণ্টা আগত চাউল ভিজাই থৈছিলোঁ, আইজোং চাউল লৈছোঁ। মই 2 ঘণ্টা আগত ভিজাই থৈছিলোঁ, অলপ সময় পানীত ভিজাই থ'ব লাগিব। তাৰপিছত পানীৰ পৰা এনেকৈ উঠাই লৈছোঁ, পানীৰ পৰা খৰাহীত এনেকৈ উলিয়াই লৈছোঁ, পানীখিনি চেকিব দিছোঁ। চাই থাককচোন ভিডিঅ'টো। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মই চাউলখিনি ভালকৈ গুড়ি কৰি ল'ম, তাৰপিছত চালনীৰে চালিম। এতিয়া চাউলখিনি মিক্সিত খুন্দি লৈ চালি আছোঁ, চালনীৰে চালিব লাগিব। ৰৈ যোৱা চাউলখিনিও সেই একেদৰে মই গুড়া কৰি ল'ম আকৌ এবাৰ, তাৰপিছত সেইখিনিও একেলগে চালি ল'ম। নিমখ দিম অকণমান, ঠিক আছে। এতিয়া আমি অকণমান পানী দি চাউলৰ গুড়িখিনি মাখি ল'ব লাগিব। আটা যেনেকৈ মাখে তেনেকৈ মাখি ল'ব লাগিব। তেনেকৈ আমি হেৰিখিনি ল'ব লাগিব, লৈ এনেকৈ চালিব লাগিব। পানী দি মাৰাৰ পিছত গুড়িখিনি এনেকৈ অলপ অলপকৈ চালনীত লৈ চালিব লাগিব, তেতিয়া আমাৰ পিঠাটো চফ্ট হ'ব। চাওকচোন, চালাৰ পিছত গুড়াখিনি এনেকুৱা হ'ব দেখিবলৈ, একেবাৰে কোমল হ'ব। পিঠাখিনিও খাই ভাল লাগিব। গুড়াবিলাক এটাৰ পিছত এটা কাপত এনেকৈ বহাই দিম। এনেকৈ লৈ দেখাব, এনেকৈ কাপবিলাকত আমি এটাৰ পিছত এটা কাপত এনেকৈ বহাই দিম, ভৰাই পেলাই এনেকৈ ফুল কৰি দিম, দি এনেকৈ তাৰপিছত সমান কৰি ল'ম। এনেকৈ সমান কৰি লৈ ইয়াতে দেখুৱাই দিওঁ, প্ৰেছাৰটোত পানী উতলিবলৈ দিম। প্ৰথমে পানী উতলাৰ পিছত আমি প্ৰেছাৰত এনেকৈ বহাই দিম, এখন ঢাকোন লগাই দিম। এয়া এখন প্লেট এনেকৈ ঢাকোন লগাই দিম। গাইজ, এয়া চাওকচোন আমাৰ পিঠা ৰেডি হৈ গ'ল। এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল, আমাৰ কাপ পিঠা ৰেডি। এতিয়া খাবহে লাগে আৰু গৰম গৰম চাহেৰে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন ঘৰত, আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে চেনেলটো শ্বেয়াৰ কৰিব। এতিয়া আহোঁ লাও পিঠা বনাবলৈ। এয়া মই লাও পিঠাৰ বাবে কেৰাহীত পিঠাগুড়িখিনি অলপ ভাজি ল'ব লাগিব। এয়া পিঠাগুড়িখিনি মই অলপ ভাজি ল'ম। এয়া প্ৰথমতে আমি গুড়াখিনি এনেকৈ ভাজি ল'ব লাগিব। চাউলৰ গুড়িখিনি আমি খুন্দি লোৱাৰ পিছত এনেকৈ গৰম কেৰাহী এখনত আমি এনেকৈ গেছটো বেছি গৰম কৰি ভাজিব লাগিব। এয়া গুড়াখিনি আমি ভাজি পেলাই নমাই ল'লোঁ। এয়া গাইজ, আমি লাও পিঠাৰ কাৰণে লাওখিনি সিদ্ধ কৰি ল'ম। এয়া মই ৰঙালাও লৈছোঁ, ৰঙালাওখিনি প্ৰথমে পানীত দি সিদ্ধ কৰি ল'ম, আৰু লগতে ইয়াতে চেনি মিহলোৱা হৈছে। একেলগে চেনিখিনি মিহলাই দিছোঁ যাতে গলি যায়। এয়া
লাওখিনি সিজি উঠাৰ পিছত অলপ আমি এনেকৈ কৰচেৰে মিহি কৰি ল'ব লাগিব যাতে গুড়াৰ লগত ভালকৈ মিহলি হৈ যায়। এয়া লাওখিনি আমি পিঠাগুড়িখিনিৰ লগত দিছোঁ। তাৰপিছত কৰচ এখনেৰে ভালকৈ এনেকৈ মিহি কৰি লাৰিব লাগিব। এতিয়া আমি পিঠাগুড়িখিনিৰ লগত সিজোৱা লাওখিনি মিহলাই এনেকৈ আটা মাৰাৰ নিচিনা মাখিব লাগিব। আটা আমি যেনেকৈ মাখোঁ অলপ অলপ পানী দি পেলাই এনেকৈ মাখিব লাগিব। আৰু যদি কোনোবাই ইচ্ছা কৰে ইয়াতে 1 ফুটমান নিমখ দিব পাৰে। চেনিটো দিছোঁৱেই মই আগতে। আৰু কাটি দিয়া এয়া চাওকচোন কিমান মিহিকৈ আমাৰ চাউলৰ গুড়িখিনি মাৰা হ'ল। এনেকৈ যেতিয়ালৈকে একেবাৰে মিহি নহয় তেতিয়ালৈকে এনেকৈ মাখি থাকিব লাগিব। এয়া খুব বেছি পানী নিদিব, প্ৰথমতে অলপ অলপকৈ দি থাকিব। আমি প্ৰথমতে বেছিকৈ পানী দিব নালাগে, অলপ অলপকৈ দি থাকিলে হ'ল। কাৰণ বেছিকৈ দিলে আপোনাৰ বেছি পনীয়া হৈ যাব, তাৰ কাৰণে অলপ অলপকৈ দি থাকিব লাগিব। এনেকৈ একেবাৰে মিহি হোৱালৈকে পিঠাগুড়িখিনি মাৰিব লাগিব। অকণমান এনেকৈ ল'ব লাগিব মাৰি লোৱা পিঠাগুড়িখিনি। তাৰপিছত 2খন হাতেৰে এনেকৈ ঘূৰাই ঘূৰাই এনেকৈ সৰু সৰু পিঠা ৰেডি কৰিব লাগিব। এয়া চাওকচোন এনেকুৱা চাইজৰ বনালে হ'ল। আকৌ ইচ্ছা কৰিলে আপোনালোকে ডাঙৰকৈও বনাব পাৰে, সেইটো আৰু নিজৰ ওপৰত কথা। মই এনেকৈ সৰু সৰুকৈ বনাইছোঁ। এতিয়া তেলত আমি এখন এখনকৈ বহাই দিম। তেলখিনি গৰম হোৱাৰ পিছত এখন এখনকৈ এনেকৈ বহাই দিম। ধুনীয়াকৈ চাৰিওফালে এনেকৈ আমি পিঠাখিনি বহাই দিম। কম আছে সেইখিনি যি দেখা নাই কিমান আছিলে। এনেকৈ আমি পিঠাখিনি মচমচীয়াকৈ ভাজিম। মচমচীয়া হয় সেনেকৈ ভাজিম। এতিয়া আমি উঠাম পিঠাখিনি তেলৰ পৰা। এই গাইজ হৈ গ'ল আমাৰ লাও পিঠা ৰেডি। এয়া আপোনালোকেও এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে, কমেণ্টত ক'ব মোক। গাইজ ভিডিঅ'টো যদি চাই ভাল লাগে মোৰ, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।